এক্স আছে নে নাই? বহুত কেইটা আছে। চবৰে লাইফত এজনী নহয় এটা এক্স থাকিবই। কিছুমানৰ ওৱান চাইড লাভ হৈ ব্ৰেকআপ হৈ গৈছে আৰু কিছুমানৰ বগৰা বগৰী প্ৰেম কৰিও ব্ৰেকআপ হৈ গৈছে। তো এক্স থকাটোতো জৰুৰী না। বহুত কেইটা আছে। বহুত কেইটা আছে দেই, বহুত কেইটা আছে। বহুত কেইটা আছে দেই। যদি এজন বা দুজন এক্স থাকে ন, ব্ৰেকআপ হোৱা ৰিজন ক'বলৈ বহুত সহজ হয়। আৰে মাইনা, প্ৰথমতে কুৱেশ্যনটোতো শুনি লোৱা ন। তোমাক এইটো সুধিছিলে যে তোমাৰ এক্স আছে নে নাই। তোমাকতো সোধা নাই ন কেইজন আছে বা নাই। তুমি ডাইৰেক্ট কোৱা যে এক্স আছে নে নাই। আৰে মাইনা, এই কুৱেশ্যনটোৰ পিছতে তোমাক কথা আহিব যে তোমাৰ এক্স কেইজন আছিলে, কোনজনে তোমাক বেছি মৰম কৰিছিলে আৰু কোনজনে তোমাক অয়ত লৈ গৈছিলে। মই আৰু এই মাইক লৈ থকা বাইদেউজনী মানে ভাৱনাখিনিয়ে ক'বলৈ চেষ্টা কৰিছোঁ, কাৰণ কোনো ঠিক নাই ন। আপুনি বাথৰুমত গৈ থাকিব, বাথৰুমত গৈ আপোনাক কিবা কিবি কুৱেশ্যন সুধি দিব পাৰে ন। সেইকাৰণে বাইদেউজনী ভাৱনাটোহে ক'লোঁ।